আহক আজি আপোনালোকে আমি হঠাৎ নিমন্ত্ৰণ কৰাৰ পিছতো আপোনালোকে উপস্থিত থকাটো আমি আপোনালোকক ধন্যবাদ দিছো। সংবাদ মাধ্যমসকল, পোনপ্ৰথমতে মই আপোনালোকক পৰিচয় দিব বিচাৰিছো। আমাৰ স্পক পাৰ্চন বিজেপি ইষ্ট কাৰ্বি আংলঙত চৌমাংখ ডাঙৰীয়া, স্পক পাৰ্চন চালবৰ বে ডাঙৰীয়া আৰু মিডিয়া সেল ইনচাৰ্জ লংকিৰি পিছু ডাঙৰীয়া, প্ৰমুখে আমাৰ মিডিয়া চেয়াৰমেন আমাৰ বিদ্যা সিং লংকি ডাঙৰীয়া আৰু আমাৰ ৱেষ্ট কাৰ্বি আংলঙৰ ডিষ্ট্ৰিক্টৰ বিজেপি স্পক পাৰ্চন সাকিব ৰামচাঁদ ডাঙৰীয়া আৰু মোৰ নাম লাইচান ইংলিং। আমি আজি আপোনালোকক নিমন্ত্ৰণ কৰাৰ উদ্দেশ্যটো আছিলে যে কিছুমান দুই এজন ব্যক্তিয়ে কাৰ্বি আংলঙৰ এটা ইস্যু লৈ পেলাই সেই ইস্যুটো তেওঁলোকে জীয়াই ৰাখিব বিচাৰে, তেওঁলোকে সমাধান কৰিব নিবিচৰা তেনেকে আমি দেখিবলৈ পাইছো। যে যোৱা কালি তেওঁলোকে লিটচং আৰু আংটং তেওঁলোকে যিটো প্ৰেছ মিটত আপোনালোকে দেখিছে, তেওঁলোকে কৈছে যে পিজিআৰ আৰু বিজিআৰ আজিলৈকে ইস্যুটো ইলেকশ্যন কৰিব পৰা নাই অট'নমাছ কাউন্সিলে, এই কথাটো তেওঁলোকে কৈছে। পজিটিভ কথাটো আমি ৰেছপন্ড কৰিব লাগে, কিন্তু তেওঁলোকে ক'ব লাগিছিল পিজিআৰ বিজিআৰটো লৈ পেলাই বাৰম্বাৰ। যোৱাবাৰ এনি লাইফ সকলে তেওঁলোকেও টকশ্বত তাত কিছুমান বহুত কথা আলোচনা হ'ল। এটা কথা জানিব লাগিব, এই পিজিআৰ বিজিআৰ লৈ পেলাই যে ৰাজনৈতিক কৰিব ষড়যন্ত্ৰ তেওঁলোকে ৰাজনৈতিক কৰিবলৈ কাৰণে যদি হয়, তেতিয়াহ'লে এইটো তেওঁলোকে দায়টো তেওঁলোকে ল'ব লাগিব। আৰু যদি এই পিজিআৰ বিজিআৰ লৈ পেলাই সমস্যাটো সমাধান কৰিব লাগে, তেতিয়াহ'লে এই য'ত সমাধান কৰিব পাৰিব আৰু এটা আইনৰ ভিত্তিত আইনৰ জৰিয়তে যিখিনি কাম কৰি এটা পজিটিভলি যাতে কৰিব পাৰে, সেই জায়গাটো থাকিলে ভাল। আমাৰ ফালৰ পৰা এইটোৱে ক'ব বিচাৰিছো। কিয়নো পিজিআৰ বিজিআৰ কথাটো কাৰ্বি সাহিত্য পৰিষদে আমাৰ লিডাৰ ডক্টৰ তুলিৰাম ৰংহাং ছাৰে পদক্ষেপ লৈ থকা অৱস্থাত এটা হামবাৰহে পৰিছে, বাধাহে প্ৰয়োগ কৰা আমি দেখিবলৈ পাইছো। কিয়নো যে ইয়াত হেয়াৰ কমিটি গঠন কৰিছে, তাত বিভিন্ন দল সংগঠন আছে, ছাত্ৰ সংগঠন যুৱক সংগঠন বিলাক আছে, তাতো নিমন্ত্ৰণ কৰিছে, তাত তেওঁলোকে থাকিব নিবিচাৰে। আৰু এই পদক্ষেপৰ গৈ থকা অৱস্থাত কিছু বস্তুটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলে লৈছে যে তাত থকা যিবিলাক গামবুঢ়াসকলক, তেওঁলোককতো গামবুঢ়াসকলৰ যিমানখিনিত এটা জাতি নহয়, তাত কেৱল আমাৰ তেওঁলোকে কৈছে হিন্দী ভাষী কথা কৈ থাকে, কিন্তু আমাৰ কথাটো হৈছে পিজিআৰ বিজিআৰ কথাটো এই উদ্দেশ্যটো আমি সমাধান কৰিবলৈ হলে এটা পজিটিভ ৱে লৈ পেলাইহে সমাধান কৰিব লাগে। এতিয়াতো হাইকোৰ্টৰ কেছ চলি থকা অৱস্থাত, তেনে অৱস্থাত বাৰম্বাৰ তেওঁলোকে কৈ থকাটো আমি কি বুলি বুজিম? এইটো এটা নিগেটিভ ইম্পেক্ট পেলাব নালাগে আৰু এইটো যাতে অন্য বেলেগৰ জাতিৰ ওপৰত টাৰ্গেট লৈ পেলাই কাম কৰিব নালাগে। এই মীমাংসাটো আইনৰ ভিত্তিত আছে, আইনৰ ভিত্তিত যেতিয়া আইনে যিটো কথা কব সেইমতে আমি কাম কৰিলে সাকসেস হ'ব। আজিলৈকে কাৰ্বি সাহিত্য পৰিষদ ডক্টৰ তুলিৰাম ৰংহাং ছাৰে যে ইলেকশ্যন নকৰিম বুলিতো কোৱা নাই, ইলেকশ্যন কৰিম, কিন্তু আমি আইনৰ ভিত্তিটো চাই পেলাই আমি ল এণ্ড অৰ্ডাৰ প্ৰব্লেম যাতে একো নহয়, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজতো যাতে একো প্ৰভাৱ নেপেলায়, বেয়া প্ৰভাৱ নেপেলায়, তাৰ মাধ্যমেৰেহে আমি কৰিম বুলি এইটোতো স্পষ্ট কোৱা আছে। আৰু দ্বিতীয় কথা কৈছে, ক'ত পিজিআৰ বিজিআৰ কথা লৈ পেলাই তেওঁলোকে এটা গঠন কৰিছে কাৰ্বি চিংৰুমামে। নাম শুনিবলৈ ভাল আৰু আমিও বিচাৰো কাৰ্বি একতা হোৱাটো কোনে নিবিচাৰে, কিন্তু কাৰ্বি চিংৰুমামে নাম লৈ পেলাই বিভাজন কৰা বন্ধ কৰক। আনফালে কাৰ্বি চিংৰুমামে বুলি কৈছে, আনটো কৈছে তেওঁলোকে ডক্টৰ তুলিৰাম ৰংহাং গো বেক, অমৰ সিং টিছো গো বেক, এনেধৰণে তেওঁলোকৰ বক্তব্য যিটো শ্লোগানত তেওঁলোকে ব্যৱহাৰ কৰিছে। তো ডক্টৰ তুলিৰাম ৰংহাং আজিৰ দিনত আমাৰ চিফ, আমাৰ লিডাৰ, আমাৰ CM কাৰ্বি আংলং অট'নমাছ কাউন্সিল, তেখেতক আপোনালোকে গো বেক কি উদ্দেশ্যৰে কৈছে? আজি আমাৰ লিডাৰ্ছ
অমৰ সিং টিছো এখেত কাৰ্বি তো কাৰ্বি চিংৰুমামাই কথা কৈছে তেওঁলোকে কাৰ্বি গো বেক কথাও আৰম্ভ কৰিছে তো কাৰ্বিৰ মাজত যিটো বিভাজন কৰাৰ যিটো ৰাজনীতি এইটো অতি শীঘ্ৰে বন্ধ কৰক সেইকাৰণে আজি আংটং ইটি নিজে ভাবিব লাগে যে আংটং ইটি আছিলে এপিএচএলচিৰ লগত থকাটো জেআই গাথাৰে স্পষ্টভাৱে কৈছে কাৰ্বি চিংৰুমামাই মিটিঙত আপোনালোকে যাব নালাগে বুলি কৈছে তো আংটং ইটি তেতিয়াহ'লে কাৰ কথা শুনে না আংটং ইটি এপিএচএলচি দলৰ পৰা ত্যাগ কৰিলে নেকি যদিও কৰা নাই তেতিয়াহ'লে তেওঁলোকে এটা পাৰ্টি যিকোনো সিদ্ধান্তৰ মতে যাব লাগে তো আমি কৈছিলো যে কি কাৰ্বি একতাৰ নামত কাৰ্বি বিভাজন কৰা ৰাজনীতিটো বন্ধ কৰিব লাগে আৰু কাৰ্বি মাজত যাতে ভুল বুজাবুজি হ'ব নালাগে আৰু যদি তেনেকে হয় তেতিয়াহ'লে মই কাৰ্বি ৰাইজকো মই এপিল কৰিব বিচাৰিছো যাতে এনেকে বিভাজনৰ ৰাজনীতিক আৰু দুনাই যাতে নহয় তাৰ কাৰণে এই যে কিছু ব্যক্তি এক দুইজন ব্যক্তিয়ে কাৰ্বি আংলঙৰ শান্তিটো বিনষ্ট কৰিবলৈ চেষ্টা কৰা এইটো আমি তেওঁলোকক চিনাক্ত কৰিব লাগে এই কথাটো আমি যদি কিবা এটা হয় তেতিয়াহ'লে তেওঁলোকে দায়িত্ব ল'ব লাগিব আৰু তেওঁলোকে কৈছে য'ত পিজিআৰ কথা লৈ পেলাই আৰু একটা কৈছে তেওঁলোকে যে ডক্টৰ আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ ছাৰক তেওঁলোকে কৈছে যে কাৰ্বি আংলংটো এটিএম হিচাপে ব্যৱহাৰ কৰিছে মই আপোনালোককো বা মই তেওঁলোককো কুৱেশ্যন কৰিব বিচাৰিছো আমি তেওঁলোকৰ পৰা সহায় পাইছে নে আমাৰ ইয়াৰ পৰা কিমান তেখেতে লৈছে এই কথাটো এটা স্পষ্ট ৰাইজে বুজা ভাল আৰু তেওঁলোকে যিটো অভিযোগ তেওঁলোকে যিবিলাক অভিযোগ আনিছে এইটো ভিত্তিহীন মনোসজা আৰু এইটো কনস্পিৰেচি আছে তেওঁলোকৰ ওপৰত কোনেতো তেওঁলোকক সাজেশ্যন দিছে এটা কথা তেওঁলোকে জানিব লাগে আজিৰ দিনত যিটো 10টা বছৰ আমাৰ চিএম ছাৰৰ বিজেপি সময়ত যিটো 10টা বছৰত এই স্পেচিয়েল পেকেটৰ পৰা সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ থকাৰ পিছত 20,000 কোটি টকা স্পেচিয়েল পেকেটৰ পৰা পাইছে এইটো কথাটো তেওঁলোকে কিমান গম পায় এই কথাটো জানিব লাগিব আৰু দ্বিতীয় কথা আটাইতকৈ তেখেতে কাৰ্বি আংলঙৰ কাৰণে একটা মানে নতুন এটা উন্নয়নৰ পথত আমাক এইটো কথাটো তেওঁলোকে কিমান গম পায় এই কথাটো জানিব লাগিব আৰু দ্বিতীয় কথা আটাইতকৈ তেখেতে কাৰ্বি আংলঙৰ কাৰণে একটা মানে নতুন এটা উন্নয়নৰ পথত আমাক আগুৱাই লৈ যোৱা এটা ৰাস্তা বুলি আমি পাইছিলো কিলে আজি ধৰক মই এটা কথা এক্সাম্পল দিব বিচাৰিছো যে কাৰ্বি আংলঙত বিভিন্ন জাতি জনগোষ্ঠীয় ক্ৰীড়া বিভাগত স্পৰ্ট গেম এণ্ড স্পৰ্টটো আগুৱাই যাব লাগে বুলি প্ৰত্যেক সমষ্টিতে 10 কোটি টকা দিছে আজি ডিফু ষ্টেডিয়ামৰ নিচিনা জায়গাত আজি আমি দুটা মেচ গুচি গ'ল আই লিগত এটা আমাৰ কাৰণে আই লিগৰ জায়গাত নিৰ্বাচন হৈছে তাত সিলেক্ট হৈছে আজি দুবাৰ খেলাটো কাৰ্বি আংলং দুবাৰতো কাৰ্বি আংলঙৰ টিমটোৱে জয় হৈছে এটো ষ্টেট পুৰা ৰিপ্ৰেজেন্ট কৰিছে আই লিগ 1 আই লিগ 3 গতিকে আপোনালোকে চাব আমি কেৱল যে এটা জায়গাত নহয় আনটো হৈছে আমাৰ কলা সংস্কৃতিৰ কাৰণে আমাৰ কেচিএছক যেতিয়া কেচিএছ স্থাপন হৈছে যেতিয়া কেচিএছ হৈছে কাৰ্বি আংলঙৰ কলা সংস্কৃতি জীয়াই ৰাখিবলৈ কাৰণে বহুতো চিফ মিনিষ্টাৰ আহিছে গৈছে কাৰ্বি আংলঙতো বহুতো সিএম হৈছে গৈছে কিন্তু এতিয়া বৰ্তমান আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ ছাৰে যে অসমৰ বাজেটত অন্তৰ্ভুক্ত হৈছে যে প্ৰত্যেক বছৰে 3 কোটি টকাত আমাৰ কেচিএছৰ নামত আহিছে এটো কাৰ কাৰণে হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ ছাৰৰ কাৰণে হৈছে আমাৰ লিডাৰ ডক্টৰ তুলিৰাম ৰহাং ছাৰৰ কাৰণে হৈছে আনটো হৈছিলে আমি কলা সংস্কৃতিৰ জায়গাটো বিশ্ব দৰবাৰলৈকে গৈছে ৱৰ্ল্ড ৰেকৰ্ড হৈছে কেংডংডাং বুলিতো ৱৰ্ল্ড ৰেকৰ্ডত হৈছে কাৰ দিনত হৈছে আৰু কাৰ সহায়তে আমি পাইছো এইটো হৈছে আমাৰ সন্মানীয় ডক্টৰ তুলিৰাম ৰহাং সিএম ছাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ ছাৰৰ
সময়তে আমি পাইছো। আনটো হৈছে শিক্ষা বিভাগত। শিক্ষা বিভাগত ডেভেলপমেণ্টৰ কাৰণে যিখিনিত ক'বলৈ গ'লে বিএড কলেজ ষ্টাৰ্ট হ'ব, আনটো হৈছে সৰু পথাৰৰ জেগাত ট্ৰাইবেলৰ শিক্ষা বিভাগ উন্নতিৰ কাৰণে 33 crore তাতো আছে। ল' কলেজ হৈছে চিনথঙত, এতিয়া ডিগ্ৰী কলেজ কমপ্লিট হ'বলৈ গৈ আছে। ঠিক তেনেধৰণে একেলগে বিদ্যালয়টো একটা স্কিমতে 50 crore জেগাত আহিছে। KGBB এইটো প্ৰত্যেকৰ জেগাতে 6 crore জেগাত আহিছে। আৰু এইবাৰ শিক্ষা বিভাগতো আমি 80+% আমি এবাৰ মেট্ৰিকত ডিগ্ৰী লেভেলতো আমি ৰেজাল্ট ভাল এটা ৰেজাল্ট দেখাবলৈ পাইছো। তো তেনেধৰণে যে তেখেতে কৈছে, তেওঁলোকে অভিযোগ আনিব বিচাৰিছে যে আমাৰ কাৰ্বি আংলঙত উন্নয়নটো, কাৰ্বি আংলঙত ডেভেলপমেণ্টটো, আৰু এতিয়া অনগোয়িং যদি আমি চাওঁ ডেভেলপমেণ্টৰ ক্ষেত্ৰত, তেতিয়াহ'লে আপোনালোকে দেখিব হাওৰা ঘাটৰ পৰা যিটো মানে মেঘালয় ৱেষ্ট কাৰ্বি আংলঙলৈকে যিটো 4 লেন ৰাস্তা, আমি আগতে বালিপথাৰ বকজানৰ পৰা আহিলে 3 ঘণ্টা ডিপু পাবলৈ কাৰণে সময় লাগে, আজিৰ দিনত 1 ঘণ্টা মাত্ৰ লাগে। কিয়ৰ কাৰণে হৈছে? ৰাস্তা ভালৰ কাৰণে হৈছে। কাৰ জৰিয়তে হৈছে? আমাক মানে অসম চৰকাৰে, আমাৰ লিডাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যে তেওঁলোকে কাৰ্বি আংলঙৰ পাহাৰীয়া অঞ্চলত ৰাস্তা ঘাট ভাল হ'ব লাগে, খোৱা পানী ভাল হ'ব লাগে, আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে এক দিনতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি পেলাই আপোনালোকৰ পেপাৰ আপোনালোকৰ মাধ্যমেতো আপোনালোকে গম পায়, চিফ মিনিষ্টাৰ একদিন অহাৰ লগে লগে তেওঁ 551 crore এক দিনত অনুচৰণ কৰিছে। এইটোতো আপোনালোকে পাইছে, ইনগ্ৰেট কৰিছে, এইটোতো আপোনালোকে পাইছে, আপোনালোকৰ তাত প্ৰমাণ আছে। গতিকে আৰু এতিয়া PMGY এই আঁচনিটো এতিয়া ৰিচেণ্টলি আহিছে ৱেষ্ট কাৰ্বি আংলঙৰ কাৰণে, যিটো দুখীয়া শ্ৰেণীসকলৰ কাৰণে এটা আহিছে, এইটোতো 10,000 ৱেষ্ট কাৰ্বি আংলঙৰ কাৰণে, আৰু 19,000 আছিলে কাৰ্বি আংলঙৰ ইষ্ট কাৰ্বি আংলঙৰ কাৰণে। টোটেল কিমান হৈছে? 29,000 যিটো মানে দুখীয়া শ্ৰেণীৰ কাৰণে এটা ঘৰ আহিছে। সেইটোতো কাৰ দিনত হৈছে? তেনেধৰণে আৰু বহুতো আছে। আজি যদি ডেভেলপমেণ্টৰ ক্ষেত্ৰত যদি কওঁ, আমি বহুতখিনিত আছে, সেইকাৰণে মই ডিটেইলছ ক'ব নিবিচাৰো, কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলঙৰ প্ৰতি এটা মৰম আছে। সঁচা কথা, তেখেতক মই আমাৰ ফালৰ পৰা আদৰণি জনাইছো, মৰম আছে। কিয়? আজি কাৰ্বি আংলঙতো আৰু ডেভেলপ হওক বুলি তেখেতৰ যিটো মৰম চেনেহ আমি চিৰদিনলৈকে পাহৰিব নোৱাৰো। কেলে? আজি অসমত MLA চিট বঢ়া নাই, কিন্তু কাৰ্বি আংলঙত যিটো আগত আমাৰ 4টাহে আছিল, আজি একটা আমাৰ কাৰণে ST ৰিজাৰ্ভেশ্যন হিচাপে তেওঁলোকে আমাক দিছে। এইটো কাৰ দিনত হৈছে? এইবিলাক কথাত নজনাকে, বিতংভাৱে নোচোৱাকে মানুহক অভিযোগ আনা মনোসজা কথা হলেও কিছুমান কথাত ভাল লাগে, কিছুমান কথাত বেয়া লাগে। যোৱাকালি তেওঁলোকে প্ৰেছ মিটতো এইটোতো ভিত্তিহীন, কোনো যুক্তি নাই। যদি প্ৰমাণ দেখাব পাৰে তেতিয়াহ'লেতো আমি ক'লেহেঁতেন, প্ৰমাণ দেখাব পাৰিব তেওঁলোকে, কিন্তু আমিতো প্ৰমাণে দেখুৱাইছো, আৰু প্ৰয়োজন হলে আৰু আমি কম। সেইকাৰণে এই বস্তুটোত জাগাত তেওঁলোকে ভিত্তিহীন আৰু মনোসজা কথা, আৰু এইটোতো পলিটিকেল কনস্পিৰেচি। আমি যিটো দেখিবলৈ পাই আছো তেওঁলোকক, যে তেওঁলোকে আৰু এটাটো হৈছে আংটং APHLC পাৰ্টি ফালৰ পৰা তেখেতক হয়তো চাগে কালি পৰহিমান হয়তো চাগে তেখেতক বৰখাস্তও কৰিব পাৰে, সেইটো নাজানো, কিন্তু তেওঁ মানে APHLC প্ৰতি এতিয়ালৈকে কোৱা দেখা নাই। ছেকেণ্ড কথা হৈছে যিটো লিডছং, যোৱাবাৰ নিৰ্বাচনত দুজনতো প্ৰতিদ্বন্দ্বিতা কৰিছে। লিডছং তেখেতৰ নিজৰ সমষ্টি আছিলে, কপিলি উঠিছেতো, যদি সাহস থাকে নিজৰ সমষ্টিৰ পৰা খেলিব আৰম্ভ কৰকচোন। তেখেতে খেলিছে ক'ৰ পৰা? এইটো চিনথঙৰ পৰা খেলিছে। বহুত কিমান পাইছে আপোনালোকে সোধক এবাৰ, কিমান পাইছে তেখেতৰ প্ৰতি
সেইকাৰণে এই যে মানুহক মানে অভিযোগ অনাটো এটা লেভেললৈকেহে আনিব লাগে। সেইকাৰণে আমি ক'ব বিচাৰিছো পিজিআৰ ভিজিআৰ যিটো ষ্টেণ্ড ক্লিয়াৰ আছে কাৰ্বি আংলং সাহিত্য পৰিষদৰ আমাৰ লিডাৰ সন্মানীয় ডক্টৰ তুলিৰাম ৰহাং ছাৰে যিটো পিজিআৰ ভিজিআৰৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে এতিয়া হাইকোৰ্ট কেছ চলি থকা অৱস্থাত কেছ শেষ হোৱাৰ পিছত পিজিআৰ ভিজিআৰ যিটো সিদ্ধান্ত হ'ব সেইটো সিদ্ধান্ত মানে ইভেকশ্যন কৰিবই। আজিও আমাৰ চিএম ছাৰে স্পষ্টভাৱে আছে। কিন্তু তেনেকেই যে কাৰ্বি একতা নামত কাৰ্বি বিভাজন কৰাটো বন্ধ কৰিব লাগে আৰু এই কাৰ্বি একতাৰ নামত কাৰ্বি বিভাজন কৰি থাকিলে আমিও বহি নাথাকিম। কিন্তু আমি হ'ব নিদিম কাৰ্বি বিভাজন কৰা। কাৰ্বি সমাজৰ বাবদ যিটো বিভাজন কৰাটো আমি কোনো পধ্যে সহ্য নহয়। এই কথাটো জানিব লাগিব। সেইকাৰণে আমি ক'ব বিচাৰিছো যে কাৰ্বি আংলং ৰাইজ আপোনালোকে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয়ে জানে যে কাৰ্বি কেছ শেষ হোৱাৰ পিছত পিজিআৰ ভিজিআৰ যিটো সিদ্ধান্ত হ'ব সেইটো সিদ্ধান্ত মানে ইভেকশ্যন কৰিবই। আজিও আমাৰ চিএম ছাৰে স্পষ্টভাৱে আছে। কিন্তু তেনেকেই যে কাৰ্বি একতা নামত কাৰ্বি বিভাজন কৰাটো বন্ধ কৰিব লাগে আৰু এই কাৰ্বি একতাৰ নামত কাৰ্বি বিভাজন কৰি থাকিলে আমিও বহি নাথাকিম। কিন্তু আমি হ'ব নিদিম কাৰ্বি বিভাজন কৰা। কাৰ্বি সমাজৰ বাবদ যিটো বিভাজন কৰাটো আমি কোনো পধ্যে সহ্য নহয়। এই কথাটো জানিব লাগিব। সেইকাৰণে আমি ক'ব বিচাৰিছো যে কাৰ্বি আংলং ৰাইজ আপোনালোকে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয়ে জানে যে কাৰ্বি আংলঙত এতিয়া আৰু চিএম ডক্টৰ তুলিৰাম ৰহাং ছাৰ আৰু আমাৰ চিএম সন্মানীয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কাৰ্বি আংলঙৰ প্ৰতি আৰু এটা ডাঙৰ এটা কাম আমাৰ কাৰণে দিছে যে কাৰ্বি আংলঙত আগতে অশান্ত কাৰ্বি আংলং আছিল। উগ্ৰপন্থী নামত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত। কিন্তু আমাৰ দুইজন লিডাৰ থকাৰ পিছত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত নাই আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত নাই। আমি ক'ব পাৰিছো এতিয়া আপোনালোকেও আমি চবেই যে আমি ক'ব পাৰো কাৰ্বি আংলং এতিয়া স্থায়ী শান্তি ঘূৰি আহিছে। এই স্থায়ী শান্তি ঘূৰি অনাটো তেওঁলোকে বিনষ্ট কৰিব বিচাৰিছে নেকি? যদি তেনেকে কৰিব বিচাৰে তেতিয়াহ'লে এইটো বেয়া কাম হৈছে আৰু অতি সোনকালে এইটো বন্ধ কৰিব লাগে। আৰু মই ল' এণ্ড অৰ্ডাৰ তেওঁলোকে এটা কথা কৈছে যে সিদিনাখন শান্তিৰে আমি প্ৰচেছন কৰি আহিছে। শান্তিৰে প্ৰচেছন কৰিলেতো ল' এণ্ড অৰ্ডাৰৰ ডিষ্টাৰ্ব দিব নেকি? শান্তিৰে যদি আহে তেতিয়াহ'লে ডিষ্টাৰ্ব দিব নেকি? ডিষ্টাৰ্ব নিদিয়ে। তেওঁলোকে যিবিলাকৰ শব্দ ব্যৱহাৰ কৰিছে, যিটো তেওঁলোকৰ এটিটিউড, বডি লেংগুৱেজ, তেওঁলোকে যিটো প্ৰতিবাদ, সেই প্ৰতিবাদৰ মতে সেই ল' এণ্ড অৰ্ডাৰটো তেওঁলোকে পদক্ষেপ ল'ব। গতিকে আমি ক'ব বিচাৰিছো যেনেকে কাৰ্বি আংলং শান্তিয়ে থাকিব দিয়ক আৰু যাতে বিনষ্ট নকৰক শান্তিটো আৰু কাৰ্বি আংলং আৰু আগুৱাই লৈ যাবৰ কাৰণে মই কাৰ্বি আংলঙৰ বিভিন্ন দল সংগঠন বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মীয় ভাষিকসকলকো এপিল কৰিম যে আমি বিভিন্ন জাতি জনগোষ্ঠীৰে ঐক্যভাৱে আমি আগুৱাই যাম। এই কথাৰে আপোনালোকক ক'ব বিচাৰিছো। আৰু নহয়, এটা কথা চাওক, এই কথাটো আমি এনচাৰ নিদিয়াৰ তেওঁলোকে ক'ব নে মই ইয়াত দি দিম? তেওঁলোকে কৈছে যে তেওঁলোকৰ যিটো পদক্ষেপৰ মতেহে চাব লাগে আপোনালোকে। আজি পিজিআৰ ভিজিআৰৰ নামত কাৰ্বি আংলং অট'নমাছ কাউন্সিল নিজস্ব এটা কৰিলেহেঁতেন, কিন্তু সামগ্ৰিকভাৱে কোনো এটা দল বাদ কৰা নাই, কোনো এটা ছাত্ৰ সংগঠনৰ বাদ পৰা নাই আৰু বুদ্ধিজীৱীসকলকো নিমন্ত্ৰণ কৰিছে। তাত আলোচনা হৈছে, এটা আলোচনাত আহিছে যে হাই কমিটি এটা গঠন কৰিব লাগে, হাই পাৱাৰ কমিটি এটা গঠন কৰিব লাগে। এই হাই পাৱাৰ কমিটিৰ দ্বাৰাই কামটো আগুৱাই আছে। তেনে মুহূৰ্ততে হঠাৎ যিটো তেওঁলোকে প্ৰতিবাদ আহিছে কাৰ্বি একতাৰ নামত, তাতোতো APHLC প্ৰেচিডেণ্টটো কৈছে জীয়াই গাথাৰ তাত আপোনালোকে পাৰ্টিচিপেট কৰিব নালাগে। আৰু আমাৰ মাজতো যদি কিবা এটা কমিটি সিদ্ধান্ত যদি কিবা এটা যদি অভিযোগ থাকে কমিটিৰ লগত আলাপ আলোচনা কৰক। যিখিনি ক'ব নলগীয়াখিনিত বাহিৰে লৈ অনাটো ঠিক নহয় বুলি ভাবো। সেইকাৰণে তেওঁলোকে নিজস্ব কিবা এটা ৰাজনৈতিক তেওঁলোকৰ লগত আছে কাৰণে, নিশ্চয় আছে কাৰণে তেওঁলোকে এইবিলাকৰ জীয়াই ৰাখিব বিচাৰিছে। তো আমি বিচাৰো এতিয়াও এই পিজিআৰ ভিজিআৰ লৈ পেলাই কোনো ৰাজনীতি কৰিব নালাগে, কোনো ভোটাৰৰ এইটো অংক কৰিব নালাগে।
সেই কাম যদি সঠিককে যদি হ'বলগীয়া হয় তেতিয়াহ'লে আমি কোনো এটা জাতিও বাদ কৰিব নালাগে, বিভিন্ন জাতি, আৰু তাৰ এটা কথা স্পষ্ট কৰা ভাল, তাৰ এটা বিভিন্ন এটা জাতিৰ কাৰণে টাৰ্গেট, বিহাৰী বহিছে কাৰণে টাৰ্গেট নহয় না, তাতো PGR VGR, এই মাটিটো PGR VGR, সেইকাৰণেহে আমি তাতো উচ্ছেদ কৰিব লাগে কৈছে। আৰু আংটং এতিয়া এটা কথা কৈছে যে আপোনালোকে বোলে য'ত মুছলিম আছে তাতহে ইলেকশ্যন হৈছে বুলি কৈছে। আৰে য'ত য'ত দুদু কুলনি হৈছে একটা অকল মুছলিম আছে নেকি? আপোনালোকে ভালকে চাওকচোন, এই জীয়াই গাথাৰটো কেছ দিছে তাতে, এই কথাটো ভালকে চাওক। মই আজি আৰু মোক খুলিব বিচৰা নাই, চাওক না, তাতে চাওকচোন কোন জাতি কোন কোন জাতি আছে তাত। এটা জাতিৰ কাৰণে টাৰ্গেট নহয়, তাতো যিহেতুকে PGR VGR, এনে বিহাৰী আছে কাৰণেতো তাৰ টাৰ্গেট নহয়, তাত PGR VGR মাটি, সেইকাৰণেতো তাত ইলেকশ্যন হ'ব লাগেহে কৈছো, উচ্ছেদ হ'ব লাগেহে কৈছো। সেইকাৰণে এইটো বস্তুটো মনসজা কথা ক'ব বিচাৰিছো। আৰু PGR VGR যদি এতিয়াও মই তেওঁলোকক এপিল কৰিব বিচাৰো, যদি PGR VGR যদি সমস্যাটো সমাধান কৰিব লাগে তেতিয়াহ'লে যিটো কাউন্সিলৰ যিটো একতাৰ যিটো একেলগে কাম কৰিবলৈ যিটো আগুৱাই আছে, সেই তাতে আপোনালোকে মানে পাৰ্টিচিপেট কৰক। যদি পৰামৰ্শ দিব বিচাৰে, যদি আপোনালোকে মেম্বাৰশ্বিপ হ'ব নিবিচাৰে ঠিকে আছে, পৰামৰ্শটো আগবঢ়াব পাৰে, ইছ্যুটোহে আমি ছাকচেছ কৰিব লাগে, এই কথাটোৱে ক'ব বিচাৰো। আইন ভংগ কৰিছে আমি চাবলগীয়া কথা যে পুলিচ প্ৰশাসনে আচলতে যিসকল প্ৰতিবাদী তেওঁলোকক লাঠিচাৰ্জ কৰিছে, লাঠিচাৰ্জ কৰিবলৈ আমি জানো যে প্ৰকাৰৰ ফলতহে তেওঁলোকে লাঠিচাৰ্জ কৰিব পাৰে, কিন্তু দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে আক্ৰমণ কৰিছে। তাত ইমান কন্ট্ৰভাৰ্চি মই ল এণ্ড অৰ্ডাৰৰ ক্ষেত্ৰত মই বেছি সোমাব নিবিচাৰো। ল এণ্ড অৰ্ডাৰ তেওঁলোকেতো আইনৰ ভিত্তিত তেওঁলোকে জানিব, কিন্তু মই এটা কথা ক'ব বিচাৰিছো এইখিনিতে, যিটো এই কথাটো ক'ৰ পৰা আহিলে, যে তেওঁলোকে উদ্দেশ্য আছিলে যে PGR VGRৰ কাৰণে যিটো আল্টিমেটাম দিব বিচাৰিছে, এই কথাহে কৈ আছিলে যোৱাকালি প্ৰেছ মিটত, আল্টিমেটাম দিয়াৰ কথা কৈ আছিলে। আল্টিমেটামটো এটা আমি বা আপুনি দিব নোৱাৰে। আল্টিমেটাম আল্টিমেটলি ক'ৰ পৰা আহিব? কেছ চলি থকা অৱস্থাটো হাইকোৰ্ট যদি ৱাৰ্ডিক দিয়ে, হাইকোৰ্ট যদি মানে সিদ্ধান্ত আহে, সেইটো হিচাপত আমি চাব লাগিব। সুপ্ৰিম কোৰ্টে যিখিনি কথা কৈছে, এতিয়া হাইকোৰ্টে যিখিনি কথা কৈছে, এইখিনি কথা চাই পেলাইহে আমি আগুৱাই যোৱাটো ভাল। যদি তেওঁলোকে যদি আমি এতিয়া মোৰ ইচ্ছা অনুযায়ীয়ে কাম কৰিব লাগে বুলি ক'লেতো নহ'ব, সামগ্ৰিকভাৱে চাব লাগিব। তাতোতো মানুহবিলাকহে আছে, বেলেগতো নহয়। সেই মানুহসকলকতো সংস্থাপনৰ কথা কি ব্যৱস্থা কৰিলে ভাল হয়, তাক উচ্ছেদ কৰিলে কি ব্যৱস্থা থাকিব, তাত কি চিটুৱেশ্যন হ'ব পাৰে, এই কথাও চাব লাগিব। সেইকাৰণে মই ভাবো ল এণ্ড অৰ্ডাৰটো তেওঁলোকে মেইনটেইন কৰিলে ল এণ্ড অৰ্ডাৰ ইমান নিগেটিভলি নগ'লেহেঁতেন। মই আৰু বেছি মানে সোমাব বিচৰা নাই ল এণ্ড অৰ্ডাৰ ক্ষেত্ৰত, কিন্তু তেওঁলোকে হয়তো চাগে মানে ক'তবা নহ'লে ক'তবা কিবা এটা হৈছে, সেইটো ক্ষেত্ৰত এইটো ক্ষেত্ৰত ওৱান চাইডেড নহ'ব পাৰে, কিন্তু এইটো ক্ষেত্ৰতটো ইনকুৱাৰী কৰিলে ভাল হ'ব। মই বেছিকে মুখ খুলিলেতো আইনৰ ভিত্তিত ঠিক নহ'ব। মানে ভোটৰ বাৰ্ডিক নহালৈকে তেওঁলোকে যিখিনি কৰিবলগীয়া খিনি কৰি থাকিব। অলৰেডিটো এতিয়া মানে তেওঁলোকে প্ৰথমতে হাইকোৰ্টৰ পৰা ৰিষ্টে আনিছে, কিন্তু য'ত য'ত বাৰীবিলাকতো হেৰি কৰা নাই, তাত ফেঞ্চিঙৰ আৰম্ভ কৰাৰ কথা কৈছে। যোনখিনিত খালী এৰিয়া আছে তাতো হৈছে, তাতো আৰম্ভ হৈছে, কৰি আছে, গৈ আছে। এনে মুহূৰ্ততে এইবিলাক ইছ্যুটো লৈ পেলাই মানে তাত গ'লেহে কাৰ্বি হ'ব, তাত নগ'লেতো কাৰ্বি নহ'ব, এইটো কি কথা? হয় নে নাই? এই কথাটোতো স্পষ্ট কৰিব লাগিব। কামটো আগুৱাই আছেতো, কামটো কৰা নাই তেনেকা নহয়, ৰৈ থকা নাই, কামটো আগুৱাই আছে। তেনে মুহূৰ্ততে তাত গ'লেহে কাৰ্বি, তাত ইয়াত আহিলে কাৰ্বি নহয়, এইটো কি?